নমস্কাৰ বন্ধুসকল, সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি ওলালোঁ এখন বজাৰলৈ। বজাৰখন হৈছে দেওবৰীয়া চিনামৰা বজাৰ। আমাৰ গড়মূৰৰ পৰা বেছি দূৰ নহয়, মানে আমি বাগানৰ মাজেৰে যাওঁ। বাগানৰ মাজেৰে গ'লে বেছি দূৰ নালাগে, আৰু সেইকাৰণে আমি মানে এই বজাৰখনলৈ দেওবাৰে প্ৰায়েই যাওঁ বজাৰ কৰিবলৈ। সকলো বস্তুৱে ইয়াত পোৱা যায়। এয়া দেখিছে, প্ৰথমে সোমাই অহাৰ পিছতে এয়া কাপোৰ একেলগে, মানে প্ৰত্যেকটো বস্তু আচলতে বেলেগ বেলেগকৈ আছে। কাপোৰ ভাগে, চেণ্ডেল ভাগে, তাৰপিছত মাছৰ ভাগে, সেনেকৈ মাংস ভাগে, পাচলি ভাগে। পাচলি অৱশ্যে বেছি আছে, পাচলি বজাৰ। তাৰপিছত দা, কটাৰী, কুঠাৰৰ পৰা সকলো বস্তুৱেই পোৱা যায়। এইকেইখন কি জানো চাওকচোন, কোৰৰ নিচিনা ইমান ধুনীয়া দেখিবলৈ। তাৰপিছত এয়া পাচলি বজাৰ আৰম্ভ হৈছে। অলক্ষ্য দোকান, কিমান দোকান আছে ক'ব নোৱাৰি, লিখাও নাই, কিন্তু বহুত দোকান। আমি সোনকালেই গৈছিলোঁ বজাৰলৈ, মানে আমি 9টা বজাৰ পিছতে গৈছিলোঁ ঠিক। সেইটো কাৰণে মানুহ এয়া হৈছে, তথাপিও ইমানো বেছি হোৱাকৈ নাই। মানে বজাৰখনৰ মানুহ এতিয়া আহিয়ে আছে কিছুমান। এয়া মাছৰ বজাৰত মাছ ল'লোঁ আমি। তাৰপিছত প্ৰথমতে আচলতে মাছ দেখিলোঁ, মাছকে ল'লোঁ। আজি কাপোৰ কিনা নহ'লে। এই বজাৰখনত বস্তু একচুৱেলি বেছি মানে দামো নহয়, ইমানো সস্তা বুলি ক'ব নোৱাৰি, কিন্তু বেছি দামো নহয়, মানে সকলো মানুহে কিনিব পৰা ধৰণৰ। তথাপিও কাপোৰৰ ক্ষেত্ৰত কওঁ, কাপোৰ কিন্তু ইমান বেছি দাম নহয় দেই। মই মানে ঠাণ্ডা দিনত এটা চুৱেটাৰ খুব কম দামতে কিনিছিলোঁ, ভাল চুৱেটাৰ এটা। তাৰপিছত এয়া বতৰৰ তেতেলী ওলাইছে, দেখিয়ে খাওঁ লাগিছে তেতেলী। তাৰপিছত এয়া মানে আলু, পিঁয়াজ, নহৰু পৰা আদি কৰি সকলো ধৰণৰ ফল মূল, শাক পাচলি সকলোৱে ওলাইছে। তাৰপিছত আচলতে এইখন বজাৰত মানে মানুহে ভাল, মানে এইখন বজাৰত বহিবলৈ মানুহ ঘৰৰ যিকোনো বস্তু শাক পাচলিৰ পৰা এইখন বজাৰলৈ আনিব পাৰে, আৰু বিক্ৰীও হয়। বহুত মানুহ যায় এই বজাৰখনলৈ। আজি আমি সোনকালে অহাৰ বাবে ইমান মানে ভিৰ নাই। আৰু আমাৰ এয়া আলু, পিঁয়াজ এইবোৰ ল'লোঁ। আলু, পিঁয়াজ, আদা এনেকৈ মিলাই পেলাই আমি সৰহকৈ ল'লোঁ। মানে আমাৰ আচলতে এমাহ পূৰা নালাগেগৈ, তথাপিও পিছলৈ আনিব লগাকৈ হয়। তথাপিও এই আলু পিঁয়াজবোৰ মানে ইমান আনি থাকিবলৈ বেয়া কাৰণে অলপ সৰহকৈ লৈ ল'লোঁ। এয়া চাওকচোন, আলু পিঁয়াজবোৰ ইমান সৰহকৈ আনি থৈ দিছে ইয়াত। মানে প্ৰায়ভাগ মানুহে নিয়েই আলু পিঁয়াজ মাহটোৰ বাবে। তাৰপিছত এয়া শাক পাচলি চাওকচোন, ৰঙালাও এটা এখেতে দৰালে। ৰঙালাও যিহেতু আমাৰ ঘৰখনৰ সকলোৰে প্ৰিয়, সেইটো কাৰণে আমি মানে বজাৰলৈ গ'লে ৰঙালাও আনোৱেই। যদিও এইবাৰ ঘৰৰ বাৰীত মানে আগতে আপোনালোকক দেখাইছিলোঁ যে আমাৰ ৰঙালাও লাগিছিলেও বহুত। বাৰীখনত মানে এইবাৰ বৰষুণ নিদিয়াৰ বাবে ৰঙালাও গছবোৰ গোটেইবোৰ পোকে খালে। আচলতে 2-3টা লাগিলে, আৰু সেইকেইটা খালোঁ, আৰু তেনেকৈ 1-2টামানহে আছে। কিন্তু বজাৰলৈ গ'লে মানে ৰঙালাও অনাই হয়। তাৰপিছত জলকীয়া ল'লোঁ ইয়াত। এয়া চজিনাবোৰ ওলাইছে নতুনকৈ। আমাৰ ঘৰতো চজিনা গছ এজোপা আছে, কিন্তু ডাঙৰ হোৱা নাই। তাৰপিছত এয়া চাওকচোন, শুকান মাছৰ বজাৰ। শুকান মাছৰ ওচৰলৈ মই সদায়ে যোৱা হয়, কিন্তু লোৱাহে নহয়। আজিও এয়া গ'লোঁ, চালোঁ। এয়া মিছা মাছ, বামলা মাছ, বৰিয়লা, পুঠি, সকলো শুকান মাছ ইয়াত আছে। বহুত ধৰণৰ আছে, কি আচলতে চব নুসুধিলোঁ মই। 50 গ্ৰামতে 30 টকা। সুধি চালোঁ, কিন্তু লোৱা নহ'লে বাৰু, যিহেতু ডাঙৰ মাছ লৈছোঁৱেই কেঁচা। বিলাহীও ল'লোঁ অলপ সৰহকৈ। বিলাহী নহ'লে যিহেতু নচলে আমাৰ ঘৰখনত প্ৰায়, বিলাহী অলপ সৰহকৈ লৈ ল'লোঁ সেইটো কাৰণে। তাৰপিছত এয়া চাওকচোন, চবফালে মানুহবোৰ এজনকৈ আহিছে, মানে ভৰি পৰিছে বজাৰখন লাহে লাহে। আৰু কেওফালে পাচলি। এইফালে সেয়া চাওকচোন, গাহৰি এইফালে মানে 3-4খনমান আছে গাহৰি মাংসৰ দোকান। সকলো আপোনালোকক দেখুৱাই দিছোঁ, যিহেতু বজাৰখনলৈ আহিছোঁ যেতিয়া সকলো দেখুৱাব লাগিব ন। এয়া মানুহে গাহৰি লৈছে, ছাগলী মাংস লোৱাই ছাগলী লৈছে, মাছ লোৱাই মাছ লৈছে। সকলোবোৰে নিজৰ বজাৰ কৰি লৈছে। তাৰপিছত এয়া চাওকচোন, মানে বতৰৰ সকলো শস্যই ইয়াত ওলাইছে।
এইয়া মানে বহাগ বিহুৰ আগৰ সময়কণত এইকণত মানে কেৰেলা, তিয়ঁহ, কঁঠালৰ মুচি, এইবোৰ ভেন্দি, এইবোৰ বেঙেনা, এইবোৰ সকলোবোৰ পাচলি মানে এতিয়াৰ পৰাই ওলালেই বজাৰখনত। সেইটো কাৰণে ৰং বিৰঙৰ পাচলিবোৰ দেখি কিনো কিনো লাগিছে চব। আৰু এয়া চাওকচোন, আমি ইয়ালৈ আহিলে মানে এইভাগ বস্তু আমি লওঁৱেই। সকলোবোৰ বাদাম, বুনিয়া, ভুজিয়া, চিংৰা, পকৰি, নিমকি সকলো মিলাই পেলাই দিয়ে, খাই পেলাই খুব ভাল লাগে মানে। তাৰপিছত এয়া চাওক, এনেকুৱাও কেইবাখনো দোকান আছে, চবৰে অকণমান অকণমানকৈ মানে মিলাই মিলাই দিয়ে। জেলেপিও আছে, তাৰপিছতে বুটটো যে চেপেটা কৰি যে এটা কিবা এটা বনায়, চটপটি বুলি কয় নেকি, সেইটোও আছে। এয়া চবকে দেখুৱাই দিছোঁ। তাৰপিছত এয়া আকৌ হোটেলৰ গতে আছে, মানে মানুহবোৰ কিছুমান যে সোনকালে আহে, ভোকো লাগে আচলতে, খাই লৈ, সেইটো কাৰণে পুৰি চব্জি এনেকৈ। তাৰপিছত আমি ভোট জলকীয়া দোকানৰ ওচৰলৈ আহিলোঁ। ভোট জলকীয়া পুলি কেইটামান লওঁ বুলি ভাবিলোঁ, খুব কমতেই পালোঁ বাৰু। একচুৱেলি আমি 6টা লৈছিলোঁ, 50 টকা দিলোঁ। তাৰপিছতে এয়া পুলিকেইটা ল'লোঁ। তাৰপিছতে আমাৰ বজাৰ কৰি প্ৰায় হ'লেইগৈ বাৰু। বজাৰ কৰি পেলাই এয়া চব এই গাহৰি পোৱালিও আনিছে মানুহে বিক্ৰী কৰিবৰ বাবে। তাৰপিছত এইবোৰ চাওকচোন, কাঠৰ বস্তুলৈকে আছে মানে ইয়াত, কাঠৰ টেবুল, বিচনা। তাৰপিছত লাষ্টত আমি বেকাৰী ভানখন দেখিলোঁ। এখন বেকাৰী বস্তুবোৰ দেখি পেলাই ভাল লাগিলে, লওঁ লাগিলে মানে। তাৰপিছত ল'লোঁ ইয়াৰ পৰা চাহ খাবলৈ। তাৰপিছত এইখন স্কুলখন চাওকচোন। তাৰপিছত আমি তাৰ পৰা আহিলোঁ। আহি আপোনালোকক দেখাম এতিয়া আমি যিটো ৰাস্তাই আহিছিলোঁ। তাৰপিছত আহি পেলাই আমি আকৌ এইটো চিনামৰা বাগানৰ ভিতৰত, মানে চিনামৰা বাগানৰ ভিতৰত এইটো আছে ঘৰটো। গোটেইখন মানে ৰাউণ্ডটো বগেনভেলিয়া আছে, দেখি খুব ভাল লাগে এৰিয়াটো ওচৰৰ পৰা। ইয়াত আকৌ গৰু আছে। এখেতে দেখি পেলাই মানে নিজেও সোমাই গ'ল। আমি আচলতে গৰু ভাল পাওঁ, সেইটো কাৰণে তেখেতেও গৰু চালেগৈ আৰু মোকো গৰু চাবলৈ মাতিলে। ইয়াত বহুত গৰু আছে, জাৰ্চি গৰু আছে, তাৰপিছত গিৰি গাই বুলি যে কয়, সেই গিৰি গাই আছে, এনেকৈ কেইবাবিধো গাই আছে। গৰুবোৰ মৰম লগা খুব চাওকচোন। খালি মানে অলপ লেতেৰা হয় যে, সেইটো কাৰণে মানে গোবৰৰ পৰা লেতেৰা হয় নহয় গোহালিবোৰ, সেইটো কাৰণে লেতেৰা হৈ আছে অলপ গাবোৰ। কিন্তু দেখিবলৈ ধুনীয়া ধুনীয়া গাইকেইজনী, মৰম লগা। গৰুবোৰ চালোঁ, ভাল লাগিলে মনটো। বিকিবলগীয়া গৰু নাই এতিয়া, মানে আমি চেউৰী পোৱা হ'লে ল'লোহেঁতেন। চেউৰী পোৱালি এতিয়া নাই, কেইদিনমানৰ আগতে বিকি গৈছেহে, গতিকে তেওঁলোকে নাই বুলি ক'লে এতিয়া। তাৰপিছত তাৰ পৰা আমি ওলাই আহিলোঁ গৰু চাই। দেহাক অকণমান এৰি দিলোঁ খোজকাঢ়িবলৈ। সেয়া খোজকাঢ়ি গৈ আছে, গৈ পিছে পৰিলেগৈ এবাৰ। তাৰপিছত মই আকৌ বগেনভেলিয়াৰ ওপৰত চকু আছে মানে, তাৰে ডাল এটা নিম বুলি ভাবিছিলোঁ, কাটি থোৱা আছিলে ডাল, তাৰে ডাল এটা আনিলোঁ। তাৰপিছত এয়া চাওকচোন, ৰাস্তাটো ইমান ধুনীয়া, গোটেইখন মানে বাগানেই বাগান। আচলতে বহুত দূৰ ফুৰিবলৈ যোৱাতকৈ এনেকুৱা কিছুমান ৰাস্তাত মানে মানুহে মাজতে এনেকৈয়ে যদি ফুৰিবলৈ যায় নহয়, মনবোৰ বহুত ভাল লাগে। চাওকচোন ইমান ধুনীয়া মানে নিজান ৰাস্তা, কোনো কোহাল বাখৰ নাই, কোনো ধূলি নাই, প্ৰদূষণ নাই। এই ৰাস্তাবোৰৰ মাজেৰে মানে গৈ পেলাই বহুত ভাল লাগে, মনটোত মানে কিবা শান্তি লাগে। এইবোৰ এই চাহকেইজোপাৰ ওচৰত, মানে গছকেইজোপাৰ ওচৰত আমি ৰওঁ অকণমান সদায়। তাৰপিছত এয়া আহি আমি এতিয়া বাগানৰ মাজে মাজে আহি আছোঁ। অকণমান ৰখাই পেলাই আমি চানা ভুজিয়া যে আনিছিলোঁ সেয়া খালোঁ। তো আজিলৈ ভিডিঅ' ইমানেই। সকলোকে ধন্যবাদ জনালোঁ।